그때부터 너무 많아서 넓고 정하늘이 negocio jugador eso te puede costar que criminante জানানে কংক্রাজন ও দেবতার সক্রান্ত সকল দেবতায় সকল ভাগে ভাগে হইছে কোন ও পুরাজ বন্দী হইলে প্রাণী পুরা জীবন বন্দী হইলে সদা Well, hello guys, this is your Bastov আৰু আপোনালোকে চাই আছে বাস্তৱ ট্ৰেভেল ফুড এণ্ড কালচাৰ। ঘৰত মানুহ মানে নাই, বাকী চব মানুহ গ'ল আপোনাৰ এইটো কি বুলি কয় দুলীয়াজানলৈ গ'ল বিয়া খাবলৈ। চ' মই অকলে আছোঁ, ময়ো ঘৰত নাথাকোঁ, মই যাওঁ ৰাস। আজি মানে ৰাস আছে, পূৰা বেগ পেকিং কৰি লৈছোঁ। এইবিলাক আপোনালোকে দেখিছেনে, পূৰা বেগ পেক পূৰ্ণ। আপোনালোকে ৰাসৰ ভিডিঅ' চাবলৈ পাব, ৰাসৰ ব্লগ চাবলৈ পাব, ৰাস চাবলৈ পাব। আৰু কোনে কোনে ৰাস কৰিছে বা কোনে কোনে ৰাস চালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। চ' ময়ো যাওঁ, আপোনালোকেও ব্লগটো চাই থাকক। এতিয়া আপোনাৰ জামুগুৰি পাৰ হৈছোঁ, জামুগুৰি পাৰ হৈ পেলাই গৈ আছোঁ আপোনাৰ বৰপথাৰলৈ। আৰু বেছি কিলোমিটাৰ নাই, 10 কিলোমিটাৰমান আছে আৰু তাৰপিছত পাই যাবগৈ। বাকী ব্লগটো চাই থাকক। এতিয়া আমি পাই গ'লোহি ৰাসৰ মানে বৰপথাৰত পাই গ'লোহি। ৰুম এটা দিছে আৰু আমাৰ মৌচুম দা আছে এইফালে, মৌচুম দা হৈ আছে, ববন, বাস্তৱ দা, দেহদা। আজি নাৱত গাব বাস্তৱ দাই, এতিয়া দেহৰ দুহাৰ, বাকী চব মানুহ শুই আছে। আমি মাত্ৰ আহি পাইছোঁহি। বাকী ৰাসৰ ভিডিঅ' চাই থাকক। এয়া এতিয়া এইমাত্ৰ মেকআপ ৰুম পাইছোঁহি। সকলোখিনি ভাৱৰীয়া মেকআপ কৰি আছে। আৰু ৰাসত জানেই আৰু বহুত ভাৱৰীয়া থাকে, মেকআপ কৰিবলৈ বহুত দিগদাৰ। চ' মেকআপ ৰুমত সোমালোহি আৰু আহিয়ে জাষ্ট। বাস্তৱ দা আজি নাৱত আছে, কিবা এষাৰ ক'ব বাস্তৱ দাই? ক'বলৈ একো নাই আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আমাৰ বাস্তৱৰ চেনেলটো। আৰু খুব আজি বৰপথাৰলৈ আহিলেও ভাল লাগিব, বহুত দিনৰ মূৰত যাম, আজি ভাল লাগিব। আৰু আমাৰ বহুত সতীৰ্থ আহিছে আজিৰ লগত। বাকী এইফালে ড্ৰেছ আছে আৰু এইফালে আমাৰ দেউতাই মেকআপ কৰি আছে। কিবা এটা ক'ব বোলে, লাইন গ'ল। ভাল লাগিছে, বহুত ভাল লাগিছে। কালিও আহিছিলোঁ, আজিও আহিছোঁ। লাইক কমেণ্ট কি কৰিব লাগিব? লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব। অঁ ঠিক আছে। এই আমাৰ বাস্তৱে মাৰি আছে, বাস্তৱক মাৰি আছে মেকআপ। বাস্তৱ এইফালে চাই দিয়া, মই কোনটো বাস্তৱৰ কথা ক'লোঁ বাৰু? বাস্তৱ এইফালে চাই দিয়া, মই কোনটো বাস্তৱৰ কথা ক'লোঁ বাৰু? মাৰি আছে লাগাতাৰ। দেহ মেনেজাৰ দেহ চাই আছে পুৰা দেই। আমাৰ ভাইটা ব্যস্ত, ভাইটা আমাৰ ৰমেন দা আছে, মেকআপ হোৱা নাই, মেকআপ ল'ব আৰু। আমাৰ কৃষ্ণৰ হৈছে মেকআপ কৰি।
সুন্দৰ আয়োজন তোমাৰ কাৰ্যকৌশলতা বখালিবৰ বাবে মোৰ অন্তৰত প্ৰীতিভৰা হিয়াৰ আবেগেৰে তোমাক অত ধন্যবাদ জ্ঞাপন মহাৰাজ। উত্তেজিত নহবা ৰাজা, দৈব জংঘালেৰে নতুন নীতি আৰু আপনি দৈবকী দুয়োজনে কাণ পাতি শুনিলা নহয় ভৱিষ্যত ভাগ্য লিখিবলৈ জীৱন বান্ধৱীৰে বান্ধিছে মানুহ দুয়োকে ঈশ্বর মহারাজ কাজে চিন্তা বিকজন লাগিল। মহারাজ দৈবকীর সন্তানটোক জন্মৰ লগে লগে বোলে বসুদেৱে তোমাক হাতত দিলেহি। এয়া দৈবকীৰ প্ৰথম সন্তান। আইনৰ মৃত্যু হয়ে সন্তানটিৰ পৰা অষ্টম সন্তানহে প্ৰাণ হৈ সন্তানকে জন্ম করিলা। আপোনাৰ মুখতো দেশত শিশু হত্যা কৰাৰ কথা মইতো ভাবন পাম। গুণাফেরা স্নেহকে মাতন করব। নিগুত নোহোৱা হলে হাততে পাই পত্র কেৰি নিদিলা জানানে কংসৰাজন ও দেবতাৰ চক্ৰান্ত কৰি সকলো দেৱতাই চক্ৰত ভাগে ভাগে কৰিছে আৰু দৈবকী আৰু যমুনা দেৱতা নথলে নাৰায়ণ ঠিক করে দেবল ঠিক দেবতার এটা সংক্রান্ত ভয়ও দাদত্তর পূর্বর দেবতা ভাগ্য করব। তুমি তো নাজানা অবুধ কংস অপূর্ব ব্যস্তাকে রাখলেনি আর কেতিয়াও মোরাকে তোমাকে করিলে নিধন আৰু এতিয়াও তোমাকে এই চক্ৰান্ত কৰি দেৱতাসকলে তোমাকে বধ কৰিছে চক্ৰান্ত। দেবল ঠিক দেবতার এটা সংক্রান্ত নিশ্চয় কংসরাজ নিশ্চয় প্রাণৰ হানি বুলি কৰিব আৰু নহলেতো তোমাৰ সেইটাই নিষ্কন্ত হলেহে তোমাৰ জীৱন। আৰু এই অনুকম্পাৰ বশৱৰ্তী হৈ এতিয়া বুজিলানে কংসৰাজ? বুজিলানে বাৰু? সত্য কথা দেবতার দক্ষিণ রহস্য ভেদ করা অতিকে দুরু সকল দেবতা বেড়ে ধ্বংসের ধীরে একাঙ্গ নারায়ণ নারায়ণ ও গতিকে মহারাজ জাতি বলি মিত্র বলি সকলোকে ভালৰ পৰা তুমি বধ কৰি যোৱা তেতিয়াহে তোমাৰ জীৱনে ৰক্ষা কৰিব মহাৰাজ। এনে মই
মাধুবিদা অপরাধ বন্দী হইলে জীবন বন্দী হইলে সদা ও তুমি বন্দী হইলা তুমি ও তুমি বন্দী হইলা দর্পরে বিশ্ব মায়া বিশ্ব মায়া বাকী আৰু ৰাইজ ৰাস শেষ হ'ল আহি পেলাই আমি এতিয়া শুইছোহি চকু কোলা হৈ আছে দেখিছেনে মেকআপ চেকআপ ধুলোঁ আৰু বাকীখিনি চব শুই আছে এইখিনি দিছেনে চব শুই মেলি আছে চ' ব্লগটো এইখিনিতে এণ্ড কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব বেয়া টোপনি দিছে ৰাস শেষ হৈছে অকণমান দেৰি আগত চ' বাই বাই টেক কেয়াৰ ময়ো